নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে হয়তো গম পাইছে যে আজি অসমৰ জনপ্ৰিয় যুৱ অভিনেতা কিশোৰ দাসে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিছে। বন্ধুসকল, তেখেতৰ মৃত্যুৱে সঁচাকৈ অসমবাসীৰ বাবে এক গভীৰ শোকৰ ছাঁ পৰি গৈছে আৰু তেখেতৰ মৃত্যুত সকলো অসমবাসী ৰাইজৰ লগতে তেখেতৰ শুভাকাংক্ষী আৰু তেখেতৰ বন্ধু বান্ধৱীসকলে তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বন্ধুসকল, গতিকে চাই লওঁ আহক কোনে কেনেদৰে তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসমৰ চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ দৰে এটি উজ্জ্বল প্ৰতিভা অকালতে মৰহি যোৱাটো অসমৰ সাংস্কৃতিক জগতৰ বাবে অতি দুখ সংবাদ। কিশোৰ দাসৰ বিদেহী আত্মাই সদ্গতি লাভ কৰক, তাৰেই কামনা কৰি তেখেতৰ শোকস্তব্ধ পৰিয়াল আৰু গুণমুগ্ধসকললৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ওম শান্তি। নীলাক্ষী নেওগে কৈছে, একেবাৰে শুনিব বিচৰা নাছিলোঁ এই বাতৰিটো। বিদায় দিব পৰা নাই তোমাক, আহিবা আকৌ লগ পাম কোনোবা সময়ত এই পৃথিৱীতে। দীপলিনা ডেকাই লিখিছে, নাই পৰা মানি ল'বলৈ কেনেকৈ মানুহ, সেই হাঁহি জীৱনক ভাল পোৱা ভাল মনৰ ল'ৰাজন আৰু আমাৰ মাজত ঘূৰি নাহে। কিমান যে কৰিবলগীয়া আছিল আমি একেলগে, কিমান যে তোমাৰ পৰিকল্পনা আছিল। বিৰাট কষ্ট পাইছোঁ কিশোৰ, ভালে থাকিবা বন্ধু। মন্তুমণি শইকীয়া লিখিছে, বৰ দুখ দিলি ভাই, য'তেই আছো ভালে থাক। কুসুম কৈলাসে লিখিছে, বিশ্বাসেই কৰিব পৰা নাই কিশোৰ, তোমাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ৰিচা ভৰতৰাজে লিখিছে, হেৰাই যোৱাৰ পিছতো থাকি যায় কিছুমান নাম। কিশোৰ দাস ভালে থাকক নেদেখা পৃথিৱীত। আচুৰ্য বৰপাত্ৰই লিখিছে, বিশ্বাসেই কৰিব পৰা নাই ভাই। সুবাসনা দত্তই লিখিছে, এই মৃত্যু বৰ অসহনীয়। গীতালী দেৱীয়ে কৈছে, সঁচাই জীৱনৰ কোনো ভৰসা নাই। আমাক সকলোকে কন্দুৱাই পৃথিৱীৰ পৰা চিৰকালৰ বাবে গুচি গ'ল কিশোৰ দাস। তেওঁ আত্মাৰ চিৰশান্তি লাভ কৰক, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অমৃতা গগৈয়ে লিখিছে, হাঁহি হাঁহি যুঁজ দি গুচি গ'লাগৈ, য'তেই আছা ভালে থাকা কিছু। বৰষাৰাণী বিষয়া লিখিছে, ধেত্তেৰি মানি ল'ব পৰা নাইও, খুব মিছ কৰিম তোমাক। বেহাৰবাৰী আউটপোষ্টৰ মোহন অৰ্থাৎ দীপজ্যোতি কেওঁতে লিখিছে, আহিবা বুলি কৈছিলা নাহিলা ঘূৰি, বিদায় বন্ধু। গৰিমাগাক শইকীয়াই লিখিছে, ধুনীয়া হাঁহিটিৰে পোহৰাই ৰাখা সিপাৰৰ পৃথিৱীও। জুবিন গাৰ্গে লিখিছে, কিশোৰ দাস ফট ফিয়াৰলেছলি এণ্ড লেফ্ট উইনিং অল আৱাৰ হাৰ্টছ, ৰেষ্ট ইন পিছ ব্ৰাদাৰ। নীলাকাশ দাসে লিখিছে, একেদিনাই দুগৰাকী শিল্পীৰ দেহাৱসান, তুলসী ওজাদেউ আৰু অভিনেতা ভাতৃপ্ৰতিম কিশোৰ দাস, বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। উৎপল দাসে লিখিছে, চি ইউ অন দ্য আদাৰ ছাইড ব্ৰাদাৰ। আইমি বৰুৱাই লিখিছে, অত প্ৰাৰ্থনা অত মৰম অত প্ৰয়াসৰ পিছতো কিশোৰ গুচি গ'ল। সঁচাই কিছুমান মানুহক লগ নোপোৱাকৈ যে ভাল লাগে। কিশোৰ দাস ঠিক তেনেকুৱাই আছিল বহুতৰ বাবে। যাৰ মৃত্যুৱে আঘাত দিয়ে বহুজনক, তেওঁৱেই প্ৰকৃত ব্যক্তি। যাৰ মৃত্যুৱে অচিনাকি এজনৰ চকুতো চকুলো আনে, তেওঁৱেই হৈছে আনৰ হৃদয়ত স্থান পোৱা মানুহ। য'তেই আছে শান্তিৰে থাকক। বন্ধুসকল, কিশোৰ দাসৰ অভিনয় চাই ভাল পোৱাসকলে এটা কমেণ্ট কৰি দিব, লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিব।